চুচৰি বাগৰি। হেল্ল' গাইজ, মোৰ অসমীয়া গাইজ আপুনি চাই আছে সঞ্জীৱ 99 ব্লগ। ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থকা আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ আপোনাৰ চাই থাকক। গাইজ এতিয়া মই বৰ্তমান লখিমপুৰত আছোঁ। লখিমপুৰত আমাৰ বাইদেউহঁতৰ ঘৰত আছোঁ। বাইদেউহঁতৰ ছোৱালী এইজনীয়ে আছে, এইজনী বাইদেউহঁতৰ ছোৱালী। গাইজ কাইলৈ মানে ঘৰত যাম। বাইদেউৰ ঘৰত মানে মহাজানত আছোঁ। মহাজানৰ এডোখৰত একো নেটৱৰ্কে নাপায় ভিডিঅ' আপলোড কৰিবলৈ, সেইটো কাৰণে ইমান দিনে ভিডিঅ' দিব পৰা নাই। গাইজ আপোনালোকক মই ভিডিঅ'টো ইমান ধামাকা নহয়, কাৰণ কেলৈ মানে ভিডিঅ'টো ইমান মানে জেগাডোখৰো নাই, কাৰণ কেলৈ এতিয়া ভিডিঅ'টো আপোনালোকে চাই ভাল নাপাব। গাইজ এইটো ঘৰতে আছোঁ, বেছি দূৰ নহয়, পথাৰৰ মাজতে আছোঁ এইটো ঘৰ। আৰু গাইজ এখন দেখিব পাইছে বিল হয়, ইয়াতে মাছ চাছ মাৰে। আৰু গাইজ মানে যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। গাইজ এতিয়া ঘৰত যাওঁ, ঘৰত গৈ কি কেনেকৈ পাৰোঁ দেখাওঁগৈ। গাইজ আহি পাই গ'লো এই ঘৰ। আপোনালোকৰ মই ঘৰত কি কেনেকৈ বনাই আপোনালোকক মই দেখাই আছোঁ। মই আজি নিজে ঘৰত মানে বনাম আজি, আপোনালোকক মই দেখাই আছোঁ। গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো। চাহপাত দিছোঁ আৰু গাইজ চেনি দিবলৈ আছে। গাইজ ৰ'ব চাহপাত দিছোঁ আৰু গাইজ চেনি ক'ত আছে গাইজ। কালি আমাৰ এই পথাৰখনতে কালি বল খেল হৈছিলে। বল খেলত আপোনালোকক মই কেইটামান ক্লিপ দেখাই দিব পাৰিম। আপোনাক মই ক্লিপ কেইটামান দেখাম। এইখন ফিল্ডতে হৈছিলে কালি খেল, কিন্তু ভিডিঅ' মানে কালি প্ৰথম ভিডিঅ' কৰিছিলোঁতো মানে অলপ কৰা নাই, কাৰণ কেলৈ মনে মনে ভিডিঅ' কৰিছিলোঁ গাইজ। আৰু তাৰ ক্লিপ কেইটামান আপোনাক মই দেখাই আছোঁ গাইজ। আপোনাৰ ভিডিঅ' চাই থাকক, যদি ভাল পাইছে ন এতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বেল আইকনটো গাইজ দবাই দিব। আৰু গাইজ মানে আপোনাৰ আশীৰ্বাদত আৰু খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল লাহে দূৰ বেৰি জাগৈ যাবৰে হ'ল। লাহে লাহে মনে মনে কাণতে উঠ লগাই ভাল পোৱা দিম। গাইজ অকণমান ওলাই যাম বুলি আহিছিলোঁ, চাহ তাহ খাই হ'ল। গাইজ অকণমান ওলাই যাওঁ বাইকখন লৈ। এতিয়া আপোনালোকক কি কেনেকৈ দেখোঁ গাইজ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। গাইজ আপোনাৰ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক। গাইজ কি কেনেকৈ দেখাওঁ আপোনালোকক মই ধুনীয়া নাজাৰা দেখাব গৈ আছোঁ গাইজ। আৰু গাইজ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক গাইজ। আৰু ভিডিঅ'টো ধামাকা আপোনাক গৈ আছে গাইজ। এতিয়া আপোনাক ব'লক গাইজ, আপোনালোকক মই এই গাইজ আহি পাই গ'লো এই ঘাগৰটো গোটেই শুকান হৈ থাকিলে ঘাগৰখন। আপোনালোক তেওঁ শুকান ঘাগৰখনকে আপোনালোক দেখাবলৈ চেষ্টা কৰিছে। আপোনালোকে শুকান ঘাগৰখন চাই লওক। আৰু পাছলৈ মই বেক কৰি দিছোঁ, এয়া দেখিব পাইছে এয়া এই দূৰত এতিয়া পানী আছে, পানীলৈ নাযাওঁগৈ গাইজ। এতিয়া ঘৰলৈকে যাওঁগৈ আৰু গাইজ। আপোনালোক ইয়াত শুকান এতিয়া হেৰি এখন আছে গাইজ, ফেৰী এখন আছে ওপৰত উঠি থকা গাইজ। আপোনালোক ফেৰীখন দেখাওঁগৈ গাইজ। আপোনাৰ ব'লক মোৰ লগত ফেৰীখন চাওঁগৈ। আৰু গাইজ চাওক না কি ধুনীয়া নাজাৰা আহে। আৰু গাইজ এইটো বাটৰ দিকে আহিছিলোঁ গাইজ। আপোনাৰ ব'লক মোৰ লগত গাইজ। এই দেখিব পাইছে আৰু কিমান মানুহ অহা যোৱা কৰি আছে গাইজ। আৰু গাইজ ব'লক মোৰ বসন্তী 2.0খন চাই লওক গাইজ। এইখন দেখিব পাইছে বসন্তী 2.0 এখন লৈ আহিছোঁ গাইজ। এইখন বসন্তী 2.0খন লৈ আহিছোঁ। বসন্তী দেখিব পাইছে এখন বাইক লৈ আহিছোঁ পুৰণা মডেল। আৰু গাইজ মই আপোনাক দেখাব পাইছোঁ এইখন ফেৰী ওপৰত উঠি আছে গাইজ। এইখন আপোনালোক ব'লক চাওকগৈ। এইখন হয় গাইজ ফেৰী, ব'লক গাইজ চাওকগৈ। বাৰিষা পানী হ'ব না গাইজ।
এখন ফেৰীত তেতিয়া আপডাউন কৰিব ঢকুৱাখানা গোগামু তেতিয়া গাইজ ফেৰীত আপডাউন কৰি থাকিব গাইজ আৰু মানুহ অনা নিয়া কৰি দিব গাইজ আপোনালোকে যদি আহিব বিচাৰিছে ন গাইজ তেতিয়া নাহি যাওক লখিমপুৰ মানে মহাজনলৈকে আহি যাব গাইজ মহাজনলৈকে আহি গাইজ পাহাৰত উঠি গাইজ গৈ পাই যাবা ডাইৰেক্ট ঢকুৱাখানা পায় তেতিয়া গাইজ আপোনাৰ অলপ কাটিং হ'ব কিন্তু গোৱামুখ গ'লে গাইজ অলপ দূৰ হ'ব কিন্তু গাইজ আপোনালোকে এইদিকে অলপ আহক আৰু ধুনীয়া নাজাৰা দেখক এই পিছফালে ধুনীয়া নাজাৰা আহে গাইজ পিছফালে দেখক গাইজ কি ধুনীয়া নাজাৰা আহে গাইজ আহি পাই গ'লো কহি মাৰি আপোনালোকৰ মই পাছলৈ মোৰ ধুনীয়া নাজাৰাটো দেখাব পাইছোঁ আপোনাৰ মোৰ ধুনীয়া নাজাৰাটো দেখি মানে গাইজ মই আপোনাৰ ভিডিঅ' এটা ক্লিক কৰিলোঁ গাইজ আপোনালোকে মোৰ পাছলৈ নাজাৰাটো দেখিব পাইছে কি ধুনীয়া নাজাৰা আহে দুইফালে গছ গছনি আছে গাইজ নাজাৰাটো দেখি ভাল লাগিছে গাইজ আৰু এইফালে চাওক এখন ফিল্ড আছে ইয়াতে ক্ৰিকেট বল খেলে গাইছ আৰু এইফালে এখন পথাৰ ইয়াতে ধান চান খেতি কৰে গাইছ এই গাইছ এতিয়া মোৰ ভিন্ন বাইকখন লৈ আহিছিলোঁ গাইছ বসন্তী 2.0 এখন বাইক লৈ আহিছিলোঁ গাইছ এইখন বসন্তী 2.0খন লৈ এতিয়া বৰ্তমান ঘৰত যাম গাইছ যদি ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু লগৰখনৰ মাজত শ্বেয়াৰ কৰি দিব আৰু